বন্ধুসকল 35ৰ পৰা 100 ভিতৰত যদি টাৱাৰ হোম থিয়েটাৰ আছে বেছটো যদি ডবল লাগে তো মজা বেছ যদি লাগে নহয় তেতিয়াহ'লে মই এখন সাৰ্কিট বোৰ্ড দেখাম সেই সাৰ্কিট বোৰ্ডখন লগাব পাৰে বা সাৰ্কিট বোৰ্ড আগৰখন বেয়া হৈ গৈছে তেতিয়াও লগাই ল'ব পাৰে যিখিনি 100 ওৱাটৰ তলৰ টাৱাৰ হোম থিয়েটাৰ সেইখিনিত এখন সাৰ্কিট বোৰ্ড নলগাই এখন নাথাকে এখন অফলাইনত 300 টকা মানহে লয় বেছি দামো নহয় অনলাইনতো পোৱা যায় সকলোতে অনলাইনত পাব অনলাইনত 350 300 নকৰাই লয় 35 পৰা 100 ভিতৰত হ'ব লাগিব টাৱাৰ হোম থিয়েটাৰটো এখন বোৰ্ডখন চাওক 2AC বাউন্স যিসকল ব্যক্তিয়ে জানে 2AC বাউন্সৰ বিষয়লৈ সেইসকল ব্যক্তি নাচালেই হ'ব যিসকল ব্যক্তি নাজানে সেইসকল ব্যক্তিৰ কাৰণেহে মই ভিডিঅ'টো বনাইছো সকলোখিনি টাৱাৰ হোম থিয়েটাৰটোত থাকিবই মুঠৰে এখন কানেকশ্যন কৰিলেই হ'ল এই বোৰ্ডখন কানেক্ট কৰিলেই হ'ল অকল বিৰাট ধুনীয়া বেছ ওলাব ৰুমৰ ভিতৰত এনেকুৱা মজা বেছ ওলাব এখন বুকু কপাই দিয়া বেছ ওলাব সাউণ্ডৰ হয় এখন অনলি বেছৰ নহয় মানে সাউণ্ড বেছ মানে সাউণ্ড বেছ বিৰাট মজা বেছ মাৰে সাউণ্ড বেছ একদম মজা মাৰিব এখন বোৰ্ড ফিটিং কৰি ল'ব পাৰে নেক্সট ভিডিঅ'ত মই বনাই আছো ইয়াৰ নেক্সট পাৰ্টটো কোনটো তাৰ ক'ত কেনেকৈ কানেকশ্যন কৰিব লাগিব বক্সটোত ফিটিং কৰিব লাগিব মানে টাৱাৰ হোম থিয়েটাৰটোত সকলোখিনি মই নেক্সট ভিডিঅ'টোত দেখাম ইয়াৰ কানেকশ্যন কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো লাইক এটা কৰি থৈ যাব নেক্সট পাৰ্টটোত আকৌ লগ পাম